ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে বঞ্জু ব্লগ। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, মানে ক্ষমা কৰি দিব। আৰু মোৰ ভিডিঅ'টো বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। আজি মানে ব্লগ ভিডিঅ', আজি মানে ট্ৰেক্টৰ লোড কৰাহে বনাই আছোঁ। মানে বালি নিব আহিছিলোঁ সেই নদীত, আৰু এই নদীত লগৰবিলাকে পূৰা বেলচা মাৰি আছে বাৰু, ময়ো উঠাই আছোঁ। মোৰ অলপ ভাগৰ লগাৰ কাৰণে ৰখি আছিলোঁ। এতিয়া ভাবিলোঁ ইণ্ট্ৰ'টোকে দি লওঁ বুলি পিনে, আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। আপোনালোকে বেয়া নাপাব, তাৰ বাবে ক্ষমা খুজিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। আপোনালোকে চাওক কেলা কিমান সুত হৈছে এইবিলাক। পানী পূৰা ঢৌ উঠিছে দেই। এইটো পূৰা পাহাৰত আজি বৰষুণ দিলে পূৰা ডাঙৰকৈ কেলা। আজি পানী পূৰা ঢৌ উঠিছে। আমি কেলা নদীত আহিছিলোঁ, কি আছিলে এইটো বালি নিবৰ কাৰণে আহিছিলোঁ। পানী হৈ আছে, পানী যেতিয়া কমে তেতিয়া লোড কৰিব লাগিব। এইবিলাক দেখক কিমান পূৰা এনেকুৱা সুত, মানে নামিবই নোৱাৰি। কিমান পানী হৈছে নাজানো আৰু। এইবিলাক চাওঁ আপোনালোকে, লেটেষ্ট পানী হৈছে মানে। আৰু যিহেতু আৰু আজি ঠাণ্ডাও লাগিছে, এইটো ঠাণ্ডাত কঁপি আছে এইটো। পানী তামাম, পানী সৰহ হোৱাৰ কাৰণে আমাৰ ট্ৰেক্টৰ আহি তাত থৈ দিয়া হৈছে, পূৰা বামত থোৱা হৈছে। নহ'লে কি হয়, কোনটো সময়ত কি হৈ যায় গম নাপায় না। পানীটো পাহাৰত বৰষুণ দিলে পানীটো পূৰা হাউতকৈ আহি যায়। আৰু বৰষুণ অলপ পাছত এইটো ক'ত নামিছে চা, ইমান সোঁতত।
ইয়াত বালিটো ভাল আছে অলপ সেই তাতে উঠাব লাগিব। আৰু নাজাৰো দেখক, এইটো নাজাৰা পূৰা পানী অলপ অলপ কমি আছে। ৰ'দটো যদি দিয়ে একেবাৰে আৰু লাহে লাহে কমি থাকিব। কমিলেতো ভালেই হ'ব, মালটো লোড কৰি পিনে যামগৈ ঘৰত। চাওক ইয়াত পানী পূৰা পাহাৰত বৰষুণ দিয়াৰ কাৰণে পানীটো বেছি হৈ গ'ল। আৰু সেইফালে এইবিলাক বালি চাই আছোঁ, বালিটো ডাঙৰ ডাঙৰ আছে, ভাল বালি আছে। এইটো চাওক কি ধুনীয়া ভিউটো। বোলে পানীটো সৰহ হৈ আছে, উপায় নাই। পানীটো একেবাৰে কম আছিলে অলপ আগত, এতিয়া বাঢ়িছিলে আকৌ কমি আছে অলপ অলপ। এইটো চাই থাকক ভিডিঅ'টো। সেইকেইটা লোড দি আছে, মোৰ অলপ ভাগৰ লাগিলে সেইকাৰণে ৰখি আছোঁ। এইকেইটা পূৰা লোড দি আছে, আধা হৈছেগৈ, হ'বগৈ ফুল। মই লোড কৰি আছোঁ বাৰু, মোৰ ভাগৰ লাগিছে সেইকাৰণে নাই কৰা। নাই খোৱা দেই, এনেই কৈছে, মই নহয়। এইটো ড্ৰাইভাৰ, এইটো লাভটা চব সজিয়াই খাইছে। এইটো ড্ৰাইভাৰটো চাই থাকক ভিডিঅ'টো কেনেকুৱাকৈ। বৰ্তমান লোড হৈ গৈছে, এতিয়া যাবলৈ পাৰিয়া ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ আপোনালোকৰ আশীৰ্বাদে। আপোনালোকে মন চেনে দি যাব। আজিলৈ বাই।